নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল ষ্টাৰ আখটাৰ আৰু আজি আমি আহিছোঁ তো গুৱাহাটীৰ এটা পপুলাৰ ঠাই ভেলি ভিউ চবে আহে ইয়াতে ভেলি ভিউ চাবলৈ তো আজি ভাবিলোঁ আমি যাওঁ আৰু আপোনালোকক যোনে যোনে নাই দেখা সকলোকে দেখাওঁ আৰু তো আহিলোঁ মোৰ লগত আছে ৰাকেশ দা তো এই ৰাকেশ দা ফটো উঠি আছে আমি চাওঁ আৰু কি আছে ইয়াত চাওক কিমান সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ তাৰ মাজত আৰু বহুত ভাল লাগে বিশেষকৈ গৰম দিনত বহুত বেছি ভাল লাগে আৰু ইয়াতে বিশেষকৈ থাকে গভৰ্ণৰ জেনেৰেল তো অলপ আগতে গভৰ্ণৰ জেনেৰেল ইয়াৰ পৰা ওলাই গ'ল তো আমি সোমালোঁ বেক কেমেৰা দি আমি চাওঁ আহক ঠাইখিনি আৰু প্ৰথমতে আমি বাইকখন পাৰ্কিং কৰি লওঁ আৰু এতিয়া লাহে লাহে আমি ওপৰলৈ যাই থাকোঁ তো বলক কি দেখোনো আপোনালোকক দেখাই আছোঁ আৰু চাওক ব্ৰহ্মপুত্ৰখন কিমান শান্ত হৈ বৈ আছে তাৰ ছাইডত পাহাৰ আৰু সিফালে আছে নৰ্থ গুৱাহাটী আৰু এয়া চাওক কিমান ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ পানী বৈ আছে আৰু হাৱা আহি আছে ব্ৰহ্মপুত্ৰৰ হাৱা খাই মানে বহুত বেছিয়ে ভাল লাগে তো সেইকাৰণে ব্ৰহ্মপুত্ৰৰ পাৰত আহক আৰু এয়া চাওক গভৰ্ণৰ গৈ আছে আৰু এইখন হৈছে খাৰঘুলি পাহাৰ আৰু খাৰঘুলিতে থাকে আমাৰ ৰাজভৱনত গভৰ্ণৰ ইয়াতে থাকে তো ইয়াতে চাওক আৰু এয়া আমি আছোঁ ভেলি ভিউ আৰু বহুত এটা সুন্দৰ পৰিৱেশ হয় আৰু এয়া মোৰ লগত আছে ৰাকেশ দা হাই কৈ দিয়া হাই এয়া মোৰ পি জি মেট আৰু আমি একেলগে ঘূৰি আছোঁ তো দেখাই আছোঁ আপোনালোকক সুন্দৰ ভিউ গুৱাহাটীৰ সুন্দৰ পৰিৱেশ আৰু য'ত মানে কোলাহল নাই য'ত যান জঁট নাই তাত আহক আপোনালোকে মাইণ্ড ফ্ৰেছ তো বলক বেক আৰু আহক আপোনালোকে ইয়াত চাওক ভেলি ভিউৰ পৰিৱেশ আৰু মই দেখাই আছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব যোন অহা নাই তেওঁলোকে আহিব প্ৰায় আহিছে হয়তো সকলো আৰু নাহাসকল আহিব বহুত এটা ধুনীয়া পৰিৱেশ দেখাইছে আৰু ইয়াত দেখিছে আপোনালোকে এয়া ব্ৰহ্মপুত্ৰৰ মাজত ধুনীয়া জাহাজ চলি আছে ইয়াৰ ভিতৰত খুব এটা এনজয়মেণ্ট এটা হৈ আছে পাৰ্টি চলি আছে আৰু তাৰ লগতে এইটো চাওক ৰ'পৱেৰ যিটো লাইন গৈছে উত্তৰ গুৱাহাটীলৈ সেই ৰ'পৱেৰ লাইনটো হৈছে এইটো ইয়াৰ পৰা ধুনীয়াকৈ দেখা যায় আৰু সেয়া হৈছে উত্তৰ গুৱাহাটী ৰ'পৱেত উঠি আপোনালোকে যাব পাৰিব আৰু ইয়াতো আছে গুৱাহাটীৰ ফেমাছ কাৰক চাই আৰু এয়া আমি চাহ খালোঁ বাৰু চাহ খাই মেলি আমি এতিয়া যাব ওলালোঁ তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই এতিয়ালৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ' দি থাকিম আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম তো আজিলৈ বাই বাই